নমস্কাৰ। সাউথ আমেৰিকাৰ উত্তৰ পাৰত থকা এখন দেশ ভেনিজুৱেলা, যাৰ অফিচিয়েল নাম বলিভেৰিয়ান ৰিপাব্লিক অৱ ভেনিজুৱেলা। কাৰেঞ্চিৰ নাম হ'ল ভেনিজুৱেলিয়ান বলিভাৰ্ছ। জানি আচৰিত হ'ব, আমাৰ দেশৰ এটকাৰ মূল্য ইয়াত হ'ব প্ৰায় 5,756 বলিভাৰ্ছ। মানে ভাৰতীয়ৰ 2,000 টকা হ'লে ভেনিজুৱেলাত কোটিপতি। ৱাও! ইয়াত পেট্ৰলৰ দামো প্ৰায় লিটাৰত এটকা 80 পইচামান হ'ব। ভেনিজুৱেলাৰ বৰ্ডাৰত থকা দেশবোৰৰ নাম হৈছে কলম্বিয়া, ব্ৰাজিল, গুয়ানা আৰু পূবত কেৰিবিয়ান চি। 3 কোটি জনসংখ্যাৰ সকলোবোৰে চহৰৰ, অৰ্থাৎ ইয়াত গাঁও নাই, আৰু জনসংখ্যাৰ গড় বয়স 29 বছৰ 6 মাহ। ইয়াৰ ৰাজধানী কাৰাকাছ। ল'ৰা-ছোৱালীৰ শিক্ষাৰ ক্ষেত্ৰত স্কুলৰ সময়ৰ কোনো বাধা নাই। 3টা শ্বিফ্টত স্কুলবোৰ থাকে, ৰাতিপুৱা, দুপৰীয়া আৰু আবেলিও ল'ৰা-ছোৱালী স্কুলত পঢ়িব যাব পাৰে। ক্ৰুড অইলৰ ভাণ্ডাৰ থকা ভেনিজুৱেলাই প্ৰডাকশ্যনৰ 80% এক্সপৰ্ট কৰে। সুন্দৰতাৰ ক্ষেত্ৰত এই দেশ অতুলনীয়। ভেনিজুৱেলাই 7 বাৰ মিছ ইউনিভাৰ্ছ, 6 বাৰ মিছ ৱৰ্ল্ড, 8 বাৰ মিছ ইণ্টাৰনেশ্যনেল আৰু 2 বাৰ মিছ আৰ্থৰ খিতাপ জিকা পৃথিৱীৰ একমাত্ৰ দেশ। ৰ'ব, ইমানবোৰ ভাল কথা শুনি ভেনিজুৱেলাত থাকোগৈ বুলি ভাবি নল'ব। এইখন দেশক পৃথিৱীৰ আটাইতকৈ আনছেফ দেশত স্থান দিয়া হৈছে। গুলীয়াগুলী এটা তেনেই সাধাৰণ ঘটনা। ইয়াত গাড়ী চলোৱাটো ছেফ নহয়। ৰোড এক্সিডেণ্টৰ ক্ষেত্ৰত ইয়াৰ স্থান বহুত ওপৰত। ভেনিজুৱেলা এখন ডেভেলপিং কাউণ্ট্ৰি আৰু হিউমেন ডেভেলপমেণ্ট ইণ্ডেক্সত ইয়াৰ স্থান 113। দেশখন অত্যাধিক মূল্যবৃদ্ধি, প্ৰভাৰ্টি, আনএমপ্লয়মেণ্ট, হাই চাইল্ড মৰ্টেলিটি, অত্যাধিক ক্ৰাইম আৰু কৰাপশ্যন আদি সমস্যাৰে জৰ্জৰিত। ভেনিজুৱেলাৰ ইকনমি মূলতঃ পেট্ৰলিয়াম, কেমিকেল, কৃষিজাত সামগ্ৰী, ষ্টীল, চিমেণ্ট, এলুমিনিয়াম আদি ৰপ্তানিৰ ওপৰত নিৰ্ভৰশীল। চাউলৰ পৰা বনোৱা চিচা আন্দিনা এই দেশৰ লোকৰ পচন্দৰ পানীয়। আমাৰ দেশৰ দৰে ইলেকশ্যনৰ একদিন আগৰে পৰাই ইয়াত মদৰ বিক্ৰী নিষিদ্ধ থাকে। টুৰিজিমৰ ক্ষেত্ৰত এই দেশ এক আশীৰ্বাদ স্বৰূপ। কাটাটামু ৰিভাৰ, এই ঠাইত আটাইতকৈ বেছি লাইটনিং হয়, মানে বিজুলী পৰে। ইয়াৰ প্ৰায় সকলো সময়তে বিজুলী মাৰি থকা দেখা পোৱা যায়। এঞ্জেল ফল, কানাইমা নেশ্যনেল পাৰ্কত থকা এই ৱাটাৰফল পৃথিৱীৰ ওখ ফ্ৰী ৱাটাৰফল। 979 মিটাৰ ওখৰ পৰা ইয়াত পানী পৰে। বহুত হাবি জংঘলেৰে ভৰা এই দেশ জৈৱ বৈচিত্ৰ্যৰ বাবেও বিখ্যাত। এই দেশ সকলোতকৈ বিবিধ প্ৰজাতিৰ বন্যপ্ৰাণী থকাৰ ক্ষেত্ৰত পৃথিৱীৰ 7 নম্বৰ স্থানত আহে। এই দেশত 25,000 বেলেগ বেলেগ প্ৰজাতিৰ অৰ্কিড পোৱা যায়। কাৰাকাছ এই দেশৰ ৰাজধানী। ভেনিজুৱেলাৰ 23খন ৰাজ্য আছে। এখন ৰাজ্যৰ লগত ইখনৰ জীৱন ধাৰণ পদ্ধতি বহুত বেলেগ। সেইবাবেই হয়তো কোৱা হয়, এখন ভেনিজুৱেলাৰ ভিতৰত 23খন বেলেগ বেলেগ ভেনিজুৱেলা দেশ পোৱা যায়।